ভগৱানক ভেটি দিছো এক পোৱা বুট আৰু 5 টকা ধুৱে চাকৰি হৈ গ'ল দে চাকৰি চাকৰি হো ও চাকৰি ভাই কিহৰ বা মই গম পোৱা নাই হে ফোন কৰি মাতি একবাৰ পাৰ্টিটো চাকৰিটো লৈ আহি দিম চাকৰি ৰখি আছে মোৰ কাৰণে ও ভাই মোক ফোন কৰি মাতে জানা আমি খবৰ নাপাওঁ হেলা জানা চলি যায় চাও এই পূজা কৰিছো এক পোৱা বুট আৰু 5 টকা কৈ দুধ ভেটি দিছো মই ভগৱানক চাকৰি হল দিব ফাইনেল মেট্ৰিকত ডিভিজন ভালে আছিল আমাৰ ইনকে বেকাৰ থাকতে যাব কি ফুৰি আছা আর পাবজি 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 baru candidate kita sini nah. আসি যা Lama tidak pas candidate tuh. ফার্স্ট কিনে তো আইবা শুন Dah, wah. Dah, teman nam tuh kosu. মোৰ নামটো খগেন কেপি Hogen kepi. Hogen kepi mana ki? খগেন কেপি মানে হ'ল তোমাৰ মোৰ নামটো কলিতা পাঠক মানে টাইটেলটো পাঠক কলিতা পাঠক Polita pathok ji, duta title kyo? মোৰ দেউতা লেখে কলিতা মায়ে লেখে পাঠক চৌধকে মস্ত ভাল পাওঁ মই সেইকাৰণে মোৰ নাম পাছতে দেখিছোঁ খগেন কেপি Baru. তুমি কোৱাছো জনমুৰি আই কাক বোলে? আকৌ জনসাধাৰণে মুড়ি বেছি বেছি আয় কৰাকে জনমুড়ি Baru. এইবাৰ তুমি কোৱাচোন দুবিধ ফুলৰ নাম। ফুল আইভি আৰু ডিয়াজলা যাও তুমি যাও আর। চাই মই যাওঁ যাও। চাই যামছো মই যাও। যামছে চাই চাকৰি দৌৰাইছো মই থাপ্পা দিমে দা। थप्पड़ सुधर नहीं लगता साहब प्यार से लगता है কাউবে কবি তার আৰু আছে কেটামান মাতিম নেকি যা মাত উপায় তো নাই আর যা। নেক্সট নমস্কাৰ স্যার নমস্কাৰ বাবা। থ্যাংক ইউ বাৰু তুমি কোৱাচোন জাতিৰ পিতা কোন? মহাত্মা গান্ধী স্যার বঢ়িয়া। স্বাধীনতা আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ কোন? কনকলতা ৱেল ডান, বঢ়িয়া বঢ়িয়া। স্বাধীনতা সংগ্ৰাম কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিল? 1857 চনৰ চিপাহী বিদ্ৰোহৰ পৰাই প্ৰচেষ্টা চলি আছিল কিন্তু 1947 চনৰ 15 আগষ্টত সফল হ'ল গুড গুড, বঢ়িয়া। যাও তুমি যাও। ধন্যবাদ স্যার আমাৰ অফিচত এনেকুৱা কেন্দ্ৰীয়তাহে প্ৰয়োজন। যা নেক্সট মাতি দিবা। নেক্সট ও ৰাও শুনাছো ও কি প্ৰশ্ন হৈছে আৰু দেউতাৰ এটা জবাব হ প্ৰথম উত্তৰটো হৈছে মহাত্মা গান্ধী দ্বিতীয়টো হৈছে কনকলতা তিন নম্বৰটো হৈছে 1857 চনৰ পৰাই প্ৰচেষ্টা চলি আছিল কিন্তু 1947 চনত সফল হৈছে যাব পাৰিম মই পাৰিম ও স্যার নমস্কার আহিলা ৰতা। নমস্কাৰ বহা। ও স্যার বহা। আৰু তোমাৰ নামটো কৈছো। মোৰ নামটো স্যার পাৰিম মই অ মহাত্মা গান্ধী স্যার বাৰু তোমাৰ দেউতাৰ নাম কি? মই জানো স্যার অ কনকলতা স্যার বাৰু তোমাৰ জন্ম কেতিয়া হৈছিল? মোৰ জন্ম স্যার মই জানো 1858 চনৰ পৰা স্যার প্ৰচেষ্টা চলিয়ে আছিল 1947 চনতহে সফল হৈছে স্যার रखा है उठा ले रे बाबा उठा ले मेरे को नहीं रे इन दोनों को उठा ले ও বস কি হল ও বস কি হল স্যার
স্যার কি হল আপনার বস মোক চাকরিটো কাই দিব স্যার এ হ'ব যা তোৰ চাকৰি হ'ব যা তুই যা যা হ'ব না মোৰ চাকরিটো হ'ব তোৰ চাকৰি হৈছে স্যার বস হৈছে তোৰ চাকৰি অ ছাৰ 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 বম এক পিচ আইছি ও নমস্কাৰ বাহ বাহ তোমাৰ দৰে কেন্দ্ৰীয় দৰে আমাৰ ইয়াত প্ৰয়োজন হৈ গ'ল বঢ়িয়া হাই দোস্ত এইটো আমাৰ ডিজে অসম ক্ৰেজি ভইচৰ সেকেন্ড ভিডিঅ' যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিবা কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব কাষত থকা ঘণ্টা বটনটো দবাই দিব বিষাদ বেদনাই বুকুতে খুলিয়াই মৰমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুলিয়াই জীৱনে কান্দিছে হাই পাই হেৰুৱাই দুখে আৱৰিছে আহি আশাৰ সমাধি বিচাৰি দুচকুৰে চকুলোৱে মনকে বুজা